নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু আজি মই লৈ আহিছোঁ এটা মেগীৰ ৰেচিপি। এয়া মই মেগী বইল কৰি লৈছোঁ আৰু এটা আলু লৈছোঁ, বইল আলু। ইয়াতে মই চাউলৰ গুড়ি দি দিছোঁ। এয়া মই জিৰা গুড়ি, ধনিয়া গুড়ি 4 ভাগৰ এভাগকৈ দি দিছোঁ আৰু নিমখ আন্দাজমতে, বেকিং সোডা দিছোঁ, এয়া ৰংগুড়া দিছোঁ আৰু এয়া হ'ল মেগী মছলা। গোটেইখিনি এতিয়া মই ধুনীয়াকৈ মিহলি কৰি ল'ম। এয়া দেখিছে আপোনালোকে। আৰু আপোনালোকে বিচাৰিলে ইয়াত জ্বলা দি দিব পাৰে। মই জ্বলা দিয়া নাই। এয়া মই এটা কণী লৈছিলোঁ। কণীখিনি ধুনীয়াকৈ মই ফেটি লৈছোঁ। এয়া দেখিছে আপোনালোকে। আপোনালোকে যদি কণী দিব নিবিচাৰে তেনেহ'লে কণী নিদিয়াকৈও বনাব পাৰে। আপোনালোকে বনাই খাই চাব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক ভালে থাকক। ধন্যবাদ।